নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই আহিছোঁ অসমীয়া ছবি ৰাঘৱ চাবলৈ টংলা ছায়া ডিজিটেল চিনেমাত কালি ৰাতিয়ে বুকিং কৰি থোৱা টিকেট দুটালৈ ওলালোহি 12টা 10ৰ শ্ব' চাবলৈ আৰু এতিয়া আহি আছোঁ ভিতৰলৈ ৰাতিপুৱা মানুহ যথেষ্ট হৈছিল এতিয়া কিমান হয় কি হয় নাজানো তথাপিও যাওঁ ভিতৰলৈকে চাওঁ কিমান মানুহ হয় কি নহয় আৰু ৰাঘৱ চাবলৈ খুব এক্সাইটেড হৈ আছোঁ ইমান দিন আহিম বুলি আহিব পৰা নাছিলোঁ আজি আহিলোঁ আৰু এয়া আগৰ দিনৰ ৰিলেৰে চলোৱা মেচিন এইবিলাক আৰু এতিয়া আহি গ'লোঁ মোৰ নিজৰ আসন গ্ৰহণ কৰিব আকৌ বহি গ'লোঁ নিজৰ চিটত আহি গ'ল যতীনদাৰ বলিষ্ঠ অভিনয়েৰে অসমীয়া ছবি ইমান দিনে উঠি আগ্ৰহেৰে ৰৈ থকা ৰাঘৱ যতীনদা সঁচাই নেক্সট লেভেল হৈছে চিনেমাখন বহুত ভাল পালোঁ চাই আপোনালোকেও চাওক য'ত ৰাঘৱ চৰিত্ৰটো লৈছে যতীনদাই এই ৰাঘৱ চৰিত্ৰটো সঁচাকৈয়ে একদম নেক্সট লেভেল চৰিত্ৰ হৈছে ৰাঘৱ নেক্সট লেভেল আহক সকলোৱে ৰাঘৱ চাওক আমিও চালোঁ বহুত ভাল লাগিল আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম এই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক পাছত সেই সুখখিনি চিতাত জ্বলি ছাই হৈ গৈছিল ৰাঘৱ ড্ৰাইভাৰে হিচাপ কেতিয়াও ঘটাই নহয় চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি দিয়ক আৰু এটা পুনৰ নতুন ভিডিঅ'ত লগ পাম বাই বাই